হাই ফ্ৰেণ্ডছ, আজি মই আপোনালোকক দেখাম সেউজীয়া মটৰৰ ৰেচিপি। এয়া মটৰ গুচাই হৈ গ'ল। এতিয়া মই এইখিনি মটৰ ধুম। এতিয়া ভালকৈ ধুই ল'ম। এয়া পিঁয়াজ, জলকীয়া, হালধি, নিমখ উলিয়াই ল'লোঁ। এয়া পিঁয়াজ, জলকীয়া চব দি দিলোঁ একেলগত। মটৰখিনি দি দিছোঁ। এতিয়া ভালকৈ লৰাই দিলোঁ। এয়া চাওক ধুনীয়াকৈ সিজি গৈছে মটৰবোৰ। এয়া চাওক ধুনীয়াকৈ হৈ গৈছে। এয়া ধনিয়া দি মই অলপ লৰাই দিছোঁ। তাৰপিছত অলপ দেৰি মই ঢাকি ৰাখিম, সিজিবলৈ দিম ভালকৈ। ধনিয়াখিনিও ধুনীয়াকৈ ৰেডি হৈ গ'ল। এতিয়া খাব লাগে। আৰু ৰঙা চাহৰ লগত মটৰ ভাজি কেনেকুৱা হয় আপোনালোকেও খাই চাব আৰু ক'ব। ৰাতি তিয়াই থৈছিলোঁ, ধুনীয়াকৈ ফুলি গ'ল আৰু এতিয়া আমি বনাম। এয়া সৰু সৰুকৈ আলু কাটি ল'লোঁ আৰু লগতে জলকীয়া দিলোঁ। তাৰপিছত এয়া পিঁয়াজ কাটি ল'লোঁ। আকৌ এই মটৰখিনি ধুনীয়াকৈ ধুই পেলাই মই লৈছোঁ এতিয়া বল এটাত। এতিয়া এইখিনি এয়া সৰু সৰুকৈ ধনিয়া কাটি ল'লোঁ। এয়া চাওক ধুনীয়াকৈ মজি আছে। এতিয়া মজা হোৱাৰ পিছত পানী দিম। এয়া মজাই ল'লোঁ অলপ দেৰি মজাই লোৱাৰ পিছত এতিয়া মই দিছোঁ পানী। মই গৰম পানী ইউজ কৰিছোঁ। অলপ পানী দি দিলোঁ। এতিয়া পানী দি পেলাই লৰাই দিছোঁ। তাৰপিছত এতিয়া মই কুকাৰৰ ঢাকনখন বন্ধ কৰি দিম। এয়া চাওক এতিয়া সিজি গ'ল। এতিয়া মই ধনিয়া দিম ইয়াৰ ওপৰত। কাটি থোৱা ধনিয়াখিনি মই ধুনীয়াকৈ দি দিছোঁ। এতিয়া লৰাই দিম। এয়া চাওক মটৰ ঘুগুনি ৰেডি হৈ গ'ল। এতিয়া খাব লাগে আৰু।